শাওণ মাহৰ প্ৰতিটো সোমবাৰেই কেনেদৰে মহাদেৱক পূজা অৰ্চনা কৰিব লাগে? কেতিয়াৰ পৰা আৰম্ভ হ'ব শাওণ মাহ? শাওণ মাহত ভোলানাথক সন্তুষ্ট কৰিবলৈ কি কি কৰিব? জানি লওক। আৰু কেইদিনমান পিছতেই আৰম্ভ হ'ব শাওণ মাহ। অসমীয়া পঞ্জিকা অনুসৰি আহাৰ মাহৰ পিছত শাওণ মাহ আৰম্ভ হয়। এইবাৰ 18 জুলাইৰ পৰা আৰম্ভ হ'ব শাওণ মাহ। আহকচোন জানো শাওণ মাহৰ প্ৰতিটো সোমবাৰে কেনেদৰে মহাদেৱক পূজা অৰ্চনা কৰিব লাগে। সনাতন ধৰ্মত ভগৱান ভোলেনাথৰ অগণন ভক্ত আছে। ভোলেনাথক সেই দেৱতাৰ ভিতৰত গণ্য কৰা হয়, যিসকলে নিজৰ ভক্তৰ ভক্তিত অতি সোনকালেই সন্তুষ্ট হয়। অসমীয়া পঞ্জিকা অনুসৰি আহাৰ মাহৰ পিছত শাওণ মাহ আৰম্ভ হয়। এইবাৰ 18 জুলাইৰ পৰা আৰম্ভ হ'ব শাওণ মাহ। আহকচোন জানো শাওণ মাহৰ প্ৰতিটো সোমবাৰে কোনটো পদ্ধতিৰে পূজা কৰিব লাগে। অসমীয়া পঞ্জিকা অনুসৰি এইবাৰ শাওণ মাহত 4টা সোমবাৰ। প্ৰথম সোমবাৰ 24 জুলাই, দ্বিতীয় সোমবাৰ 31 জুলাই, তৃতীয় 7 আগষ্ট, চতুৰ্থ সোমবাৰটো 14 আগষ্টত পৰিছে। শাওণৰ সোমবাৰৰ পূজা সামগ্ৰী। ভগৱান ভোলেনাথৰ পূজাৰ বাবে শাওণ মাহক আটাইতকৈ পবিত্ৰ আৰু উত্তম বুলি গণ্য কৰা হয়। শাওণ মাহৰ সোমবাৰে ভগৱান শিৱক পূজা কৰিলে তেওঁক সন্তুষ্ট কৰিব পাৰি আৰু তেওঁৰ আশীৰ্বাদ লাভ কৰিব পাৰি। ইয়াৰ বাবে গংগাজল, বেলপাত, কেঁচা গাখীৰ, কলা তিল, মিঠাই, চেনি, ধতুৰা, মৌ ইত্যাদি পূজাত অন্তৰ্ভুক্ত কৰিব লাগে। শাওণৰ সোমবাৰৰ পূজা বিধি। শাওণ মাহৰ প্ৰথম সোমবাৰে ব্ৰহ্ম মুহূৰ্তত উঠি স্নান কৰক আৰু নিৰ্মল মনেৰে হাতত পানী লৈ উপবাসৰ প্ৰতিজ্ঞা লওক। ইয়াৰ পিছত গাখীৰ আৰু গংগাজল মিহলি পানীৰে ভগৱান ভোলেনাথৰ জলাভিষেক কৰিব। তাৰ পিছত চেনি আৰু মৌ আগবঢ়াওক। ইয়াৰ পিছত ভগৱান ভোলেনাথক ধতুৰা আৰু বেলপাত অৰ্পণ কৰক। তাৰ পিছত হাতযোৰ কৰি প্ৰণাম কৰি ভোলানাথৰ সন্মুখত ঘিউৰ চাকি জ্বলাওক। পূজাৰ সময়ত ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰক। ব্যুৰো ৰিপৰ্ট, দি নিউজ আৱাৰ।